হেল্ল' এভৰিৱান, পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আৰু এইফালে দেখিছেনে মই কাপোৰ এগালমান তিয়াই থৈছোঁ, যিহেতু এতিয়া হাত ভাঙিছে সেইকাৰণে এইখিনি কাম কৰিবলগীয়া আছে। ঘৰ মোচা, কাপোৰ ধোৱা, মানে ঢেৰ কাম আছে কৰিবলৈ। সেইকাৰণে কামখিনি উলিয়াই লৈছোঁ আৰু লগতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। কাপোৰ কানি ধুই হ'লত মই এতিয়া এফালে যাবলৈ ওলাইছোঁ আৰু দেউতাৰ লগত থৈ গৈছোঁ, মাও গৈছে আৰু মই আহি পালোঁ। আৰু দেখিছেনে বেটাক মই অহাৰ পিছত কোনো মানে হেৰিয়ে নাই, মানে গমেই নাই পোৱা। আৰু মই তাক সুধিছোঁ, সি মোৰ লগত কেনেকৈ ঢেৰ কথা কৈছে মানে। আৰু আজিকালি ইমানকৈ সি আমনি নকৰে, ধুনীয়াকৈ খেলি থাকে। খালি তাক ধুনীয়াকৈ খুৱাই বোৱাই থৈ গ'লেই হয় 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে। আৰু এইফালে ভাবিলোঁ দেউতাহঁতৰ কাৰণে কিবা এটা স্পেচিয়েল বনাওঁ, যিহেতু বহুত সময় তাকো ৰাখিছে আৰু ভোকো লাগি আছে। সেইবাবে ঘৰত আম আছিলে, আমখিনিকে বোলো ভাবিলোঁ কিবা এটা নতুন ষ্টাইলত বনাই খুৱাওঁ। আৰু এইফালে আমখিনি মই পকা আম আছিলে, পেষ্ট কৰি ল'লোঁ আৰু গাখীৰ গৰম কৰি পিনি ইয়াত অকণমান এনেকৈ দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ, গাখীৰখিনিত মই চেনি দি লৈছিলোঁ। আৰু এতিয়া সকলোকে দিলোঁ খাবলৈ আৰু ময়ো খালোঁ। এয়া লৈ লৈছোঁ আমাৰ অকণমানিকেইটাৰ কাৰণে। সিহঁতক মাকে মাৰিলে, খুব উৎপাত কৰি আছিলে, ভাবিলোঁ সিহঁতক ঘৰতে দি থৈ আহোঁ। আৰু এইফালে বেটাক দেখিছেনে, দৰ্জাখন খুলি দিব লাগে, সি কেনেকৈ খুল বুলি কৈ আছে। আৰু আহিলোঁ আৰু ইহঁতি দেখিছেনে কিমান উৎপাত কৰিছে নহয়। ভিতৰৰ পৰা এতিয়া বাহিৰলৈ আহিলে আৰু বাহিৰত এনেকৈ খেলি আছে, মই বহি চাই আছোঁ সিহঁতক। বেটা যে মানে ইমানেই কচু হৈ গৈছে ন, ভিতৰত 1 ছেকেণ্ড নাথাকে, অকল দাদা কৈ বাহিৰত আহিব লাগে, বাহিৰত খেলি থাকিব লাগে। আৰু আনিলেহে শান্তি লয়, মানে নহ'লে পূৰা জেদ্দি টাইপ হৈ গৈছে, আহিবই লাগে। আৰু এনেকৈ খেলি আছে, বহুত সময় খেলিলে। তাৰপিছত মই ইহঁতৰ লগত মানে খেলি থাকিলে আচলতে এনেই বহি থাকিলেই হয়, ধুনীয়াকৈ খেলি থাকে, অকণো আমনি নাই। দেখিছেনে কিমান ধুনীয়াকৈ খেলি আছে। এনেকৈ খেলি থকা দেখিলে খুব ভাল লাগে, মানে যে ইমান ভালকৈ ফ্ৰীকৈ যে খেলিব পাৰিছে লগৰ লগত। খালি এটাই মানে বেয়া হৈ গৈছে যে ই বহুত কচু হৈ গৈছে, মানে বহুত উৎপাত কৰে, 1 ছেকেণ্ডো নাথাকে, দৌৰিয়ে ফুৰে। মানে ৰাতি শোৱাৰ সময়কণতহে, তাৰপৰা 1 মিনিটো বহি নাথাকে। এতিয়া চাব দে, সি উঠিয়ে যাব, নবহে। ই খেলিছে যদিও মানে উঠিবহি, বহুত টাইম বহি নাথাকে মানে। সেয়া উঠিলে, দেখিছিলে, অকল দৌৰি ফুৰিব লাগে, অকল দৌৰি ফুৰিব লাগে। কেতিয়াবা বহুত ভয় লাগে, যদি ক'ৰবাত পৰি যায়, দুখ পায়, মানে বহুত ভয় লাগি থাকে। কিন্তু পৰিবই বাৰু কেতিয়াবা, তথাপিতো যদি বেছিকৈ পৰি যায়, দুখ পায়, সেই বুলি মানে বহুত ভয় লাগি থাকে। এবাৰ ভিতৰলৈ যাব, আকৌ বাহিৰলৈ আহিব। পিছে পৰ্দাখনত কেনেকৈ খেলি আছে আৰু এনেকৈ খেলি আছে। ভাবিলোঁ ভিতৰলৈ যাওঁ, মানে বায়েকহঁতক দেখা নাই। আৰু এইফালে দেখিছেনে বায়েকে বনাই আছে ৰুটি, তাই হেনো ৰুটি খাব। এইফালে মাক নাছিলে, তায়ে বনাইছে। তাই মানে এনেকুৱাই, নিজৰ কিবা এটা বস্তু খাবলৈ মন গ'লে নিজেই বনাই লয়, কাৰোলৈ বাট চাই নাথাকে। আৰু মই এতিয়া আহিলোঁ ঘৰলৈ। এইফালে দেখিছোঁ মায়ে মাছ ভাজিছে আৰু এয়া মাছ ফ্ৰাই কৰি আছে। এইফালে বিলাহী কাটি লৈছে, এইফালে আছে সৰিয়হ বটা। আৰু আমাৰ ঘৰত যে নাই, যদি মাছ আনে ন, তেতিয়া আপুনি সৰিয়হ দি মাছ বনোৱাই খাব পাব। মানে সৰিয়হ দি খাই ভাল পায় সকলো, আৰু এনেকৈ সৰিয়হ দিয়ে বনায়, খাই ভালেই লাগে। বহুত দিনৰ মূৰত মাৰ হাতৰে খাই আছোঁ একেদিন। আগৰ পৰা আহোঁতেতো খাবলৈই পোৱা নাছিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই কেনে লাগিলে জনাব। ধন্যবাদ।